যোৱাকালি আছিল আমাৰ নিকুৰ কাণ পিন্ধোৱা নিয়ম, সেয়ে ৰাতিপুৱাৰ পৰা সকলোবোৰ ব্যস্ত, ভাগে ভাগে কামবোৰ কৰি আছে। আৰু এয়া গিফ্টবোৰ তাইক এবাৰ হাতত দি পেলাই মা আৰু আইতাই মামীৰ হাতত দি দিলে, মানে থ'বলৈ বুলি। এইফালে আমিও অকণমান সহায় কৰি দিম বুলি লাগি গ'লোঁ। আৰু এইক চাওকচোন, গাখীৰখিনি দাঙিব নোৱাৰি তথাপিও লৈ আহিছে। আৰু নাচ গানবোৰতো চলিয়ে থাকে তাইৰ। আৰু আমাক চাওকচোন, চাহৰ লগতো আচাৰ বাদ দিয়া নাই। এইপিনে আকৌ নাহৰে তাৰ স্কুলত হোৱা কাণ্ডবোৰৰ কথা কৈ আছে আমাক। শুনিলে নহয়, মুঠতে ভিডিঅ' কৰাত কোনো কম নহয়, সৰুৰ পৰা ডাঙৰলৈকে সকলো সমান আমাৰ ঘৰত। এইফালে আকৌ তাইক ওলাই মেলি ৰেডি কৰিলোঁ। আৰু নাহৰক চাওকচোন, এখন কাণ ফুটোৱা হৈও গ'ল। সেইখিনি সময়ত পিছে মই নিকিক বাহিৰলৈ ওলাই লৈ গৈছিলোঁ। এখন কাণ অকণো দুখ নোপোৱাকৈ ফুটোৱা হৈ গ'ল, আনখন কাণত পিছে অকণমান দুখ পালে তাই। তাৰপিছত ফটো উঠা, ভিডিঅ' বনোৱা সেইবোৰতো চলিয়ে থাকে। পিছত কিন্তু আমাৰ ছোৱালী একদম ষ্ট্ৰং দেই। নাহৰে আকৌ লগালে বেলুন ফুলাবলৈ। শেষত আমি সকলোৱে ভাত পানী খাই অকণমান জিৰালোঁ। এইখিনি হৈছে সন্ধিয়া দৃশ্য, যিহেতু কাণ পিন্ধোৱাৰ ৰিচিপশ্যনটো আমাৰ সন্ধিয়া দিয়া হৈছিল। আৰু এয়া কিছু সংখ্যক লোক বাহিৰত বহি আছে আৰু কিছু সংখ্যক ভিতৰত খাই আছে। আৰু এয়া নাহৰৰ অনুৰোধত দেই। বাহিৰত মোক কোনোবা এজনে ক'লে যে ভিতৰত ধৃতিস্মিতাৰ লগত নাহৰে একেলগে বহি খাই আছে। আৰু মই যোৱাত তাৰ ৰিয়েকশ্যনটো চাওকচোন। মুঠতে ল'ৰাটোৰ লাজটো নকমে। নেকি কি কৰিব লাগছ তই? কি